Hello guys, welcome to my channel #Mayuree. আজি মই আহি আছোঁ শ্বিলঙৰ অভিমুখে। আমি আহিছোঁ নৰ্থ ইষ্টাৰ্ণ হিল ইউনিভাৰ্চিটি, য'ৰ পৰা আমি মাষ্টাৰ্ছ কমপ্লিট কৰিছিলোঁ। গতিকে ভিডিঅ'টো চাই থাকক শেষলৈকে। ভিডিঅ'টো চাই কেনেকুৱা লাগিল কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। লগতে যদি মোৰ চেনেলটোত আপুনি নতুন হয় তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাবলৈ নাপাহৰিব আৰু কাষতে থকা বেল আইকনটো টিপি দিব, যাতে নেক্সট কিবা ভিডিঅ' দিলে মই আপোনালোকে নটিফিকেশ্যনটো আগতে পায়। শ্বিলঙলৈ অহাৰ কাৰণটো হৈছে 2019ত আমি মাষ্টাৰ্ছ কমপ্লিট কৰিছিলোঁ আৰু তাৰ মাইগ্ৰেশ্যন আৰু চাৰ্টিফিকেটখন আমাৰ লোৱা হোৱা নাছিল, যিহেতু মাজতে তাৰপিছত কৰোণা আহিছিল। গতিকে লকডাউনৰ কাৰণে আমি ইমান দিনে চাৰ্টিফিকেটকেইখন লোৱা হোৱা নাছিল। সেইকাৰণে আজি আমি ফাইনেলি ইমান দিনৰ মূৰত নিজৰ প্ৰিয় ঠাইখনলৈ আহিছোঁ, য'ত আমি 2 বছৰ ইয়াতে মাষ্টাৰ্ছ পঢ়িছিলোঁ। চাওকচোন পাহাৰীয়া ঠাইবিলাক কিমান ধুনীয়া, চাৰিওফালে সেউজীয়া আৰু ডাৱৰে ভৰা। আপোনালোকে বাৰু শ্বিলং ফুৰিবলৈ আহিছেনে? আৰু যদি আহিছে কি কি ঠাই ভ্ৰমণ কৰিছে কমেণ্ট বক্সত জনাবচোন। আৰু শ্বিলংখন আপোনালোকৰ কেনেকুৱা লাগে? সৰুতে মোৰ শ্বিলঙলৈ অহা এক্সপিৰিয়েঞ্চ খুবেই বেয়া। মই এবাৰ আহিছিলোঁ ক্লাছ 6ত, আৰু এতিয়া যেতিয়া মই ইয়াত পঢ়িলোঁ 2 বছৰ, মোৰ মানে এই ঠাইখন ইমানেই প্ৰিয় হৈ গ'ল যে মই এতিয়া মানে বহুত মিছ কৰোঁ। আৰু ইয়াততো এনিটাইম ঠাণ্ডাই হৈ থাকে আৰু থাকি বহুত ভাল লাগে ইয়াত। ইয়াৰ ৰাস্তাবোৰ ইমান চাফা, ইমান ধুনীয়া, চাৰিওফালে অকল মাত্ৰ সেউজীয়া সেউজীয়া পৰিৱেশ। ইয়াত মানে থাকি বহুত বেছি শান্তি লাগে। শ্বিলঙত চাবলগীয়া বহুতো জেগা আছে। শ্বিলঙৰ পৰা প্ৰায় 2.5 ঘণ্টা 3 ঘণ্টামানৰ দূৰ হ'ব ক্ৰাংচুৰি, লাইটলুম, চেৰাপুঞ্জী, শ্বিলং পিক, তেনেকৈ বহুতো জেগা আছে। ভিডিঅ'টো একচুৱেলি আপলোড কৰা দেৰিয়ে হ'ল। একচুৱেলি যোৱা 5 তাৰিখ দেওবাৰে আমি নাইট ছুপাৰত মই আৰু মোৰ লগৰ ভণ্টি এজনী, আমি দুজনী গুৱাহাটীলৈ আহিছিলোঁ। আৰু গুৱাহাটী আমি পাইছোঁহি ৰাতিপুৱা 5:30 বজাত। 11টা বজাত গাড়ীত উঠিছোঁ, 5:30 বজাত পাইছোঁহি। আৰু 5:30 বজাত পাই পেলাই আমি গুৱাহাটীৰ পৰা শ্বিলঙলৈ আহিছোঁ। 5:30 পাই অলপ ৰেষ্ট হৈ পেলাই গাড়ী বুক কৰালৈকে আমাৰ 7:30 বাজি গ'ল। আৰু গুৱাহাটীৰ পৰা শ্বিলঙলৈ আহোঁতে একচুৱেলি 2.5 ঘণ্টা বা 3 ঘণ্টা লাগে মিনিমাম। কিন্তু যিহেতু টোল গেটত এতিয়া ৰখাইছে, ডকুমেণ্ট চেক কৰিব লাগে, তো যিহেতু এটা ক'ভিডৰ চিটুৱেশ্যন হয়, সেইকাৰণে আমি তাত দেৰি হ'ল। গতিকে আমাৰ অলপ টাইম বেছিকৈ লাগি গ'ল। এয়া চাওক, ইয়াৰ পৰা আৰম্ভ হৈছে আমাৰ নৰ্থ ইষ্টাৰ্ণ হিল ইউনিভাৰ্চিটিখন, যাক শ্বৰ্টকৈ কোৱা হয় নেহু বুলি। বৰ্তমান আমি এয়া আমাৰ পাইনৰ দেশত। এয়া মোৰ লগত অহা যোৰহাটৰ ভণ্টিজনী প্ৰাৰ্থনা দেউৰী, আৰু এয়া হৈছে আমাৰ ভাগ্যশ্ৰী ৰয় বৰপেটাৰ পৰা। ভাগ্যশ্ৰী বৰপেটাৰ পৰা আহিছে, প্ৰাৰ্থনা আৰু মই যোৰহাটৰ পৰা। গতিকে আমি তিনিজনী গুৱাহাটীত লগ হৈ পেলাই শ্বিলং আহিছোঁ। এতিয়া আমি প্ৰথমতে যাম মাই কেফে। তাত এখন ইণ্টাৰনেট কেফে আছে, লগতে ৰেষ্টুৰেণ্ট আছে। প্ৰথমতে আমি ইণ্টাৰনেট কেফেত গৈ পেলাই আমাৰ কামটো কৰিম। তাৰপাছত কিবাকিবি অলপ খাই মেলি আকৌ হিন্দী ডিপাৰ্টমেণ্ট আহিম, যিহেতু আমাৰ ডিপাৰ্টমেণ্ট হিন্দী। এয়া হৈছে আমাৰ ইউনিভাৰ্চিটি বাছ। এই নীলা নীলা বাছকেইখন যে দেখিছে, ইয়াতে আমি আগতে অহা যোৱা কৰোঁ। নেহু হোষ্টেল পোৱাৰ আগতে যেতিয়া আমি বাহিৰৰ PGত আছিলোঁ, তেতিয়া আমি ক্লাছলৈ এনেকুৱা বাছবিলাকতে অহা যোৱা কৰোঁ। ব্লু কালাৰ বিল্ডিংকেইটা যে দেখিছিলে, সেইকেইটা হৈছে এডমিনিষ্ট্ৰেটিভ ব্লক।
আমি মাই কেফে গ'লোঁ। মাই কেফেৰ পৰা এতিয়া শ্বৰ্টকাট দি পেলাই আমাৰ ডিপাৰ্টমেণ্ট আহি আছোঁ। এইটো হৈছে আমাৰ হোষ্টেলৰ ৰাস্তা, যিটো হোষ্টেলত আমি MA পঢ়ি থাকোঁতে আছিলোঁ। এইটো চাওক, এই গেটখনেদি সোমাই যাব লাগে। এইখন হৈছে পাইন ব্ৰিজ ফুড, য'ত আগতে আমি হোষ্টেলৰ পৰা চাহ খাবলৈ আহোঁ। পাহাৰীয়া ৰাস্তা হয় যিহেতু, আধা ওখ আধা চাপৰ, গতিকে ইমান দূৰ যিহেতু যোৰহাটৰ পৰা যাত্ৰা কৰি আহিছোঁ, গতিকে অলপ ভাগৰো লাগিছে, বেছি স্পীডত যাবও পৰা নাই, তো আমাৰ সেইকাৰণে টাইমো লাগিছে, ইহঁতি আহিবই পৰা নাই। ফাইনেলি হিন্দী ডিপাৰ্টমেণ্ট পাই গ'লোহি। এইফালেদি যায় আমাৰ হিন্দী ডিপাৰ্টমেণ্ট। এই যে ৰুমটো দেখিছে ফাৰ্ষ্ট ডোৰেদি, ইয়াতে আগতে আমাৰ ক্লাছ হয়। ডিপাৰ্টমেণ্টৰ কাম হৈ গ'ল। ডিপাৰ্টমেণ্টৰ কাম হৈ এতিয়া আমি আকৌ আহি আছোঁ এডমিনিষ্ট্ৰেটিভ ব্লক। এইটো হৈছে আমাৰ নেহুৰ ভিতৰত থকা ছায়েন্স মিউজিয়াম। ইয়াত আহি খুবেই ভাল লাগে। ইয়াত জোলনা আছে, খেলা বস্তু আছে। আমাৰ কাম হৈ গ'ল, যিটো কামৰ কাৰণে আমি আহিছিলোঁ চাৰ্টিফিকেট এপ্লাই কৰিবলৈ, নিবৰ কাৰণে আকৌ আহিব লাগিব ফেব্ৰুৱাৰী মানত, যিহেতু ডিচেম্বৰৰ পৰা জানুৱাৰীলৈকে আকৌ বন্ধ হ'ব। গতিকে আকৌ লগ পাম নেহু। এতিয়া মোৰ লগৰজনীক বিদায় দিওঁগৈ। বৰপেটাৰ যিজনী মোৰ লগৰ আছিলে তাই ঘূৰি যাব, আৰু আমি যোৰহাটৰ দুজনী থাকিম ইয়াতে, যিহেতু ইমান দিনৰ মূৰত নেহু আহিছোঁ, গতিকে ভাবিছোঁ এদিন থাকি যাওঁ। লগৰজনীক গাড়ীত উঠাই থৈ পেলাই আমি আহি আছোঁ আমাৰ গেষ্ট হাউচৰ ফালে। এইফালে আছে গেষ্ট হাউচ। ইয়াত বহুত শ্বৰ্টকাট আছে, ভিতৰৰ ৰাস্তাবোৰ বহুত ধুনীয়া, আৰু নেহুখন ইমানেই ডাঙৰ যে আপোনাৰ ফুৰি ফুৰি শেষেই নহ'বগৈ। ইয়াত চাবলৈ বহুত জেগা আছে। নেহু ফলছো আছে, কিন্তু আমাৰ যোৱা নহ'লে, বহুত ৰিস্কি হয়। পঢ়ি থকা দিনতে গৈছিলোঁ, তালৈ গ্ৰুপ হৈ পেলাই গ'লে ভাল। এতিয়া যিহেতু ডাৱৰীয়া বতৰ, বৰষুণৰ বতৰ, গতিকে ৰাস্তাবোৰ পিছল হৈ থাকে, গতিকে এতিয়া এনেকুৱা টাইমত নেহু ফলছ নোযোৱাই ভাল। এইটো গেষ্ট হাউচৰ ৰাস্তা, দেখিছেনে কিমান ধুনীয়া। ইয়াত ৰাস্তাবিলাক বহুত চাফা হয়, বহুত ধুনীয়া হয়। কেইদিনমানৰ আগত অহা হ'লে চেৰী ব্লছম ফেষ্টিভেল পালোঁহেঁতেন, কিন্তু আমাৰ অহা কেইদিনমান দেৰি হ'ল। ইয়াত চেৰী ব্লছম ফেষ্টিভেল বহুত ধুনীয়াকৈ পতা হয়, বহুত ডাঙৰকৈ পতা হয়। ইয়াত কেইবাটাও গেষ্ট হাউচ আছে। অলপ দূৰ গ'লেই গেষ্ট হাউচ পায়, কেফে পায়, ৰেষ্টুৰেণ্ট পায়। কিন্তু ইটো ডিপাৰ্টমেণ্টৰ পৰা সিটো ডিপাৰ্টমেণ্টলৈ বহুত দূৰ খোজকাঢ়িব লাগে, যিহেতু আপোনালোকে গম পাইছে ভিডিঅ'টোত চাই। আৰু বহুত দিনৰ মূৰত আহিছোঁ, এনেকুৱা পাহাৰীয়া ঠাইত খোজকাঢ়ি ভৰি বিষাই গৈছেগৈ আমাৰ, লগতে ভাগৰো লাগিছে যথেষ্ট। এয়া সন্ধ্যা লগা আমি আকৌ ওলাই আহিছোঁ কফি খাবলৈ। ৰাতিৰ নেহুখন দেখুৱাই দিছোঁ আপোনালোকক কেনেকুৱা লাগে, চাওক কি ধুনীয়া লাগিছে। এইটো এটা গেষ্ট হাউচ হয়। ইয়াত আগতে আমাৰ DJ হয়। আগলৈ গৈ থাকিলে এটা ডাঙৰ পুখুৰী পায়, য'ত কালাৰফুল মাছবিলাক থাকে, কাছবিলাক থাকে, আৰু যেতিয়া খাবলৈ দিওঁ মাছবিলাক যেতিয়া ওপৰলৈ আহে ন, দেখি বহুত মজা লাগে। কিন্তু আমি মিছ কৰিলোঁ, সেইটো দিনত চোৱাই নহ'লে কামৰ ব্যস্ততাত। ইভিনিং টাইমত ওলাই গৈছিলোঁ খাবলৈ, সেয়া খাই মেলি একপাক ঘূৰি আহিলোঁ। ঘূৰি আহি এতিয়া আকৌ আমি ৰুমলৈ আহি আছোঁ।
ভিডিঅ'টো যদি অলপ হ'লেও ভাল লাগিছে তেতিয়াহ'লে লাইক এটা কৰিব লগতে শ্বেয়াৰ কৰি দিব সদায় ছাপোৰ্ট কৰি যাব যাতে নতুন নতুন ভিডিঅ' বনাই যাব পাৰোঁ আৰু কেনেকুৱা ধৰণৰ ভিডিঅ' বনালে আপোনালোকৰ ভাল লাগে মোক ছাজেষ্ট কৰিব এয়া চাওক আমি এতিয়া আকৌ ৰুম আহিলোঁ এইটো ৰুমতে আমি আছিলোঁ ৰুম আহি অলপ ফ্ৰেছ হৈ ডিনাৰ কৰি সোনকালে শুই গ'লোঁ ইয়াৰ পিছদিনা মৰ্ণিং টাইম আমি শুই লৈছোঁ এতিয়া আকৌ আমি যাম শ্বিলঙৰ পৰা গুৱাহাটীলৈ এয়া যোৰহাটৰ পৰা শ্বিলঙলৈকে অহা ফটো কেইখনমান লগতে লগাই দিছোঁ কেনেকুৱা লাগিছে ক'ব এয়া আমি পাইছোঁহি গুৱাহাটী আমি গুৱাহাটী ব্ৰহ্মপুত্ৰ হোটেলত আছোঁ 6 মাইলত এয়া মোৰ লগৰজনী এইটো আমাৰ ৰুম এয়া ৰুম পায়ে খাই মেলি অলপ ফ্ৰেছ হৈ ৰাতি শুবলৈ লৈছোঁ এয়া ৰাতিপুৱা মৰ্ণিং আমি উঠি পেলাই আকৌ কটন কলেজ গৈছোঁ কটন কলেজৰ পৰা ডাইৰেক্ট যোৰহাট ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে বহুত বহুত ধন্যবাদ আৰু এটা নতুন ভিডিঅ' লৈ আহিম এতিয়ালৈ বাই বাই